आराधना हम करते। মই সময়ত অনুৰোধ কৰিছোঁ আমাৰ কৃষ্ণজ্যোতি বাপমিছ মণ্ডলীৰ পালক তেওঁ যাতে ঈশ্বৰৰ বাক্য পাঠ কৰে। বাৰু আমি সকলোৱে মনে মনে থাকি মই ঐশ্বৰ্যৰ বাক্য পাঠ কৰিম। মুঠিয়ে লিখা শুভ বাৰ্তা 3 অধ্যায় 13 পৰা 17 পদলৈকে পাঠ কৰিম। তেতিয়া যীশু যোহনৰ দ্বাৰাই বাপ্তাইজিত হ'বলৈ গালিলৰ পৰা জৰ্দানলৈ তেওঁৰ ওচৰলৈ আহিল। কিন্তু যোহনে তেওঁক নিবাৰণ কৰি ক'লে, আপোনাৰ দ্বাৰাই বাপ্তাইজিত হ'বৰ মোৰ আৱশ্যক। এনে স্থলত আপুনি মোৰ ওচৰলৈ আহিছেনে? কিন্তু যীশুৱে উত্তৰ দি তেওঁক ক'লে, এতিয়া হ'বলৈ দিয়া, কিয়নো এইদৰে সকলো ধাৰ্মিকতা সিদ্ধ কৰা আমাৰ উচিত। তেতিয়া সেইদৰে হ'বলৈ দিলে। পাছে যীশু বাপ্তাইজিত হৈ তেতিয়াই পানীৰ পৰা উঠিল, আৰু চোৱা স্বৰ্গৰ দুৱাৰ তেওঁলৈ মুকলি হ'ল, আৰু ঈশ্বৰৰ আত্মাক কপৌৰ নিচিনা নামি আহি নিজৰ ওপৰত পৰা দেখিলে। আৰু চোৱা, এওঁ মোৰ প্ৰিয় পুত্ৰ, এওঁত মই পৰম সন্তুষ্ট। এই আকাশী বাণী হ'ল জীজলে অনন্ত জীৱন। ভাই অম্লান, তুমি যীশুক বিশ্বাস কৰিছানে? তেতিয়া মই পিতৃ পুত্ৰ আৰু পবিত্ৰ আত্মাৰ নামেৰে তোমাক বাপ্তাইজ কৰোঁ। দিলে তেওঁ বিনামূল্যে অমৃত আত্মাৰো কইনাই মাতে পান কৰাই বিনামূল্যে লোৱাহে বিনামূল্যে অমৃত। ভাই জেমছন, তুমি যীশুক বিশ্বাস কৰিছানে? এতিয়া মই পিতৃ পুত্ৰ আৰু পবিত্ৰ আত্মাৰ নামেৰে তোমাক বাপ্তাইজ কৰোঁ। বিনামূল্যে খ্ৰীষ্টে দিলে অতি অমৃত জীৱনৰ জল। ধৰ্মত যাৰ পিয়া লাগে কৰা গ্ৰহণ সেই অমৃত জল। ভাই ফিনোজ, তুমি যীশুক বিশ্বাস কৰোঁনে? এতিয়া মই পিতৃ পুত্ৰ আৰু পবিত্ৰ আত্মাৰ নামেৰে তোমাক বাপ্তাইজ কৰোঁ। দিলে তেওঁ বিনামূল্যে অমৃত জল। আত্মাৰো কইনাই মাতে পান কৰাই বিনামূল্যে লোৱাহে বিনামূল্যে অমৃত জল। ভাই ৰাজু, তুমি যীশুক বিশ্বাস কৰানে? এতিয়া মই পিতৃ পুত্ৰ আৰু পবিত্ৰ আত্মাৰ নামেৰে তোমাক বাপ্তাইজ কৰোঁ। জল গ্ৰসন শান্তিৰে পূৰ্ণ হয় সেইজন ভৌমুখ ৰূপ হ'ব তেওঁৰ জীৱন। ভাই জন, তুমি যীশুক বিশ্বাস কৰিছানে? এতিয়া মই পিতৃ পুত্ৰ আৰু পবিত্ৰ আত্মাৰ নামেৰে তোমাক বাপ্তাইজ কৰোঁ। দিলে অমৃত জল। আত্মাৰো কইনাই মাতে পান কৰাই বিনামূল্যে লোৱাহে
বিনামূল্যে হে অমৃতজন। ভাই বিশ্বজিৎ তুমি যীশুক বিশ্বাস কৰিছানে? তেতিয়া মই পিতৃ পুত্ৰ আৰু পবিত্ৰ আত্মাৰ নামেৰে তোমাক বক্তাইছো। তেনেহলে হে পাপীজন হবলৈ তোমাৰ পাপ মোচন আহি কৰা এই জল গ্ৰহণ যি জলে অনন্ত জীৱন। ভাই জেছমিন তুমি যীশুক বিশ্বাস কৰা নে? তেতিয়াহ'লে পিতৃ পুত্ৰ আৰু পবিত্ৰ আত্মাৰ নামেৰে তোমাক বক্তাইছো। দিলে তেওঁ আত্মাৰো কইনাই মাতে পান কৰাহি বিনামূল্যে